গাঁৱত মাটি বিক্ৰী কৰা সন্দৰ্ভত মণ্ডলসকল জড়িত নহয় মাটি বিক্ৰীৰ অধিকাৰ নাই মণ্ডলসকলৰ সংবাদ মেলত স্পষ্ট কৰিলে মণ্ডল এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদকে একল বিদ্যালয়ৰ অভিযান কাৰ্বি আংলং জিলা অঞ্চল আচাৰ্য সন্মিলন ডিফু উচ্চতৰ বালক বিদ্যালয় খেলপথাৰত সফল সম্পন্ন উদীয়মান কবি লোকসংগীত শিল্পী তথা শিপিনী সুনমিলি খানচেপি গাঁৱে গাঁৱে ভ্ৰমণ পাহৰিনাৰ বুকুৰ পৰা মূল্যৱান মানিক উদ্ধাৰৰ কামত গয়া ৰাজ্যৰ প্ৰভূত সঁহাৰি নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে বুকাজন মহকুমাৰ অন্তৰ্গত কাৰাগাঁৱত মাটি বিক্ৰী কৰা সন্দৰ্ভত মণ্ডলসকল জড়িত নহয় মণ্ডলসকল মাটি বিক্ৰী কৰাৰ অধিকাৰ নাই যোৱা 7 এপ্ৰিলত সংবাদ মাধ্যমত ওলোৱা বাতৰি সন্দৰ্ভত 9 এপ্ৰিলত মণ্ডল এছ'চিয়েশ্যনৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত স্পষ্ট কৰিলে মণ্ডল এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক ৰাজু ৰংচেহনে উল্লেখযোগ্য যে যোৱা 7 এপ্ৰিলত মাটি বিক্ৰীৰ উদ্দেশ্যৰে দালাল ৰূপী এজন বিপুল ৰয় বাপন শৰ্মা নামৰ দুই ব্যক্তিৰ উপস্থিতিত ডিফুৰ পৰা যোৱা দুই মণ্ডল বিশেষৰ দৈমাৰী আৰু ৰূপৰাম হাছনুৱে মাটি জুখি থকা অৱস্থাত KSYC আৰু KSৰ একাংশ ছাত্ৰ নেতৃত্বই ধৰা ওলোৱা বুলি বাতৰি সন্দৰ্ভত এছ'চিয়েশ্যনে আজি সংবাদ মেল দিয়ে nilibithang mata niliphan jungjung mata niliphan nilong desi ordet pu niliphan tanang jong si mondol atum ke nilong le pu ke si yor bangke la bangke ni phana ko dang pia chu prong mata la bang ni si yor long le apen mondol atum long le ka chu jor pu bangke la ke ahok kali pen ala mondol atum long le ke jori arai de masi ave je ko mane atum long le along mane ko teng bong che khat tang ho mate ko mane phan kachu yodet ta ho hala bangke mondol atum bangke lage nitum han dorkhasto dang pilo pu nang pilo pulong te nituma bang haso dorkhasto teng besi nitum along le pun namji dorkhasto le pin bangke nitum ne long le ke pun ke thak ku bangke nitum bangke kem click pen chokkan click ke namtang 7 ani jitu nang le tuma mondol long le ke pun bom hot hala so hot akoy ke wan puthak nang li ko pilo pu ponche hala tum phan kang checks ta me dolo apen longle mondol tum sit longle ki jor pusi hala so hut bang KSA pen KSYC tum ne dolo as hala so puthak nang le hin pen copy lo lang klar laso along le ki pundam ma puthak long bang ke ni lam klar ji yang pen lo hala so ani mondol tum pa phan KSA pen KSYC tum ke ther la ke chokchi ris pudami pen akoy ki pi la bang ta chokchi ni pudami bang ke pen hala so our broadcast to mate application bang nang chiwai phak nei pusi nili KSA pen KSYC te manta kachun সংবাদ মেলত মণ্ডল এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক ৰাজু ৰংচিহনে ব্যক্ত কৰে যে মণ্ডলসকলে মাটি বিক্ৰী কৰাৰ কোনো অধিকাৰ নাই এনে ক্ষেত্ৰত এই মাটি জুখিবলৈ যোৱা কাৰ্য ARO কাৰ্যালয়ৰ নিৰ্দেশ সাপেক্ষেহে দুই মণ্ডলে নিজৰ দায়িত্ব পালন কৰিছিল আৰু KSYC আৰু KSৰ ছাত্ৰ নেতা কেইজনে সিদিনা উক্ত কৰ্মচাৰী দুগৰাকীৰ হাতৰ পৰা কাঢ়ি লৈ যোৱা নিৰ্দেশ পত্ৰ ঘূৰাই দিবৰ বাবে সম্পাদকগৰাকীয়ে অনুৰোধ কৰে একল বিদ্যালয় অভিযান কাৰ্বি আংলং জিলা অঞ্চল আচাৰ্য সন্মিলন 7 আৰু 8 এপ্ৰিলত বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সম্পন্ন হৈ যায় দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অঞ্চল আচাৰ্য সন্মিলনৰ শেষৰ দিনা অনুষ্ঠিত মুকলি সভাত কাৰ্বি আংলং সাহিত্য শাখিত মুখ্য পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে ভাগ লয় লগতে পৰিষদবৰ্গ ক্ৰমে অধ্যক্ষ হৰেন সিং বে কাৰ্যবাহী সদস্য অমৰ সিং টিছো কাৰ্যবাহী সদস্য জগত সিং ইংটি কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিকে ধৰি পৰিষদীয় জনপ্ৰতিনিধি ক্ৰমে ৰিচাৰ্ড টকবি ৰাম সিং টিমুং মংগল সিং টিমুং প্ৰমুখ শাসকীয় দলৰ নেতাসকল সভাত অংশ লয় মুখ্য অতিথিৰ ভাষণত ৰংহাঙে কয় যে কাৰ্বি আংলঙৰ ভিতৰত একল বিদ্যালয় 270খন আছে যদিও আহি থকা দিনবোৰৰ ভিতৰত 540 খনলৈ বৃদ্ধি কৰিব স্কুল কেলে দিয়ে দিন স্কুল কাগে দিন যাতে অসমান লোকাচার দিয়া দিন কাতে হাংজিয়া খা লাসো ফানা তুম এক বিদ্যালয় ট্রুপ এন্ড তুম কাবলি লাগানি না রফ পিনো না তুম
Menge na tu non da asal saya tu cupitu pig na ben kita organisation ber cupitu bol. Mohon anse kai da thang lo je pininga ban ke 1 lakh school or India ben khuli ji kan puji apa patik. Kalau ganjawan kene laban dapur 540 bat ako pe patho pusi. লগতে আৰু কয় যে কাৰ্বি সাহিত্য শাখিত পৰিষদেও একাল বিদ্যালয় কাম কাজত সহযোগ কৰিব আৰু জিলাখনৰ বিভিন্ন চুককোণত হিচৈত থকা একাল বিদ্যালয় কাম কাজ পৰিচালনাৰ বাবে কাৰ্যালয় নিৰ্মাণৰ বাবদ এবিঘা মাটি একাল বিদ্যালয় অভিযান জিলা সমিতিলৈ প্ৰদান কৰাৰ কথা সভাত ঘোষণা কৰে ৰংহাঙে। মংগল ইংহেৰ ৰিপৰ্ট কাট নিউজ। উদীয়মান কবি লোকসংগীত শিল্পী তথা শিপিনী সুনমিলি হানচেপি ইতিমধ্যে কাৰ্বিসকলৰ অনেক মণিক মুকুতাৰূপ লোকগীত প্ৰাচীন কবিতা আদি মূল্যৱান সম্পদৰাজি ক্ৰমে লুপ্ত হ'ব ধৰিছে পাহৰণিৰ অতল তলত আৰু আজিৰ প্ৰজন্মৰ যুৱতী বিশেষকৈ চহৰ নগৰত থাকি অধ্যয়নৰত ছাত্ৰীসকলৰ বাবে শিপিনী শব্দটো এক প্ৰকাৰ কেতিয়াও যেন শুনিবলৈ নোপোৱা কথা কিন্তু এই কম বয়সীয়া যুৱতী তথা উচ্চ শিক্ষিতা সুনমিলি হানচেপিৰ ক্ষেত্ৰত এয়া এক ব্যতিক্ৰম কেনেকৈ জানিবলৈ চাওঁ আহক এই প্ৰতিবেদন। উদীয়মান এই উচ্চ শিক্ষিতা যুৱতীগৰাকীৰ ঘৰ উমচৱাই এলেকাৰ ৰাপাদাং গাঁৱৰ নিবাসী তথা এলপি স্কুলৰ শিক্ষক সাৰ্থে হানচে আৰু চাংএট বেপীৰ জীয়ৰী নাম সুনমিলি হানচেপি। যুৱতীগৰাকীৰ বয়স 18 গুৱাহাটী সন্দিকৈ কলেজৰ ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকত অধ্যয়নৰত যদিও ছাত্ৰীগৰাকীয়ে এতিয়াৰে পৰা প্ৰাচীন কাৰ্বি লোকসংগীত তথা প্ৰাচীন কবিতাৰ ওপৰত গৱেষণাৰ কামত লাগিছে। ছাত্ৰীগৰাকী এগৰাকী ভাল আধুনিক কাৰ্বি লিখে। যুৱতীগৰাকীৰ আৰু এটা বিশেষ গুণ হৈছে তেওঁ নিজে এগৰাকী ভাল শিপিনীও। abong bihok chupo itum mange la horta bang pen mede pa non ba la don rak chupa mi hot la son chipa jior titi laga hokpa ke munis ke salamoti la british arni hotola আজি আধুনিকতাৰ প্ৰভাৱত শিক্ষিত ছোৱালী বা যুৱতীয়ে কাপোৰ আদি বয়নৰ কলা শেষ হোৱাৰ দৰে হৈ পৰিছে আৰু ইয়াৰ মাজতে সুনমিলি এগৰাকী ব্যতিক্ৰম যুৱতী বুলিবই লাগিব। আমাৰ কাট নিউজৰ সাংবাদিক বীৰেন ইংহেৰ বাসভৱনত হোৱা এক বৈঠকত গাঁওখনৰ বয়স্ক পুৰুষ মহিলা আৰু যুৱক যুৱতীসকলৰে প্ৰাচীন গীত সাহিত্য তথা কবিতাৰ ওপৰত আলোচনা বিলোচনা কৰে। সুনমিলিৰ দৰে কম বয়সীয়া শিক্ষিতা যুৱতী এগৰাকী এনে প্ৰাচীন লোক সাহিত্যৰ আকৰ্ষণে কাৰ্বি প্ৰাচীন লোক সাহিত্যত বিশ্ব দৰবাৰত এটা উচ্চাসনত উপনীত কৰিব পাৰে। লৰুলাংস্থিত ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত সোমবাৰে উদযাপন কৰা হয় কাৰ্বি ট্ৰেডিশ্যনেল স্পৰ্ট এছ'চিয়েশ্যনৰ প্ৰথমটো প্ৰতিষ্ঠা দিৱস। কাৰ্বি ট্ৰেডিশ্যনেল এছ'চিয়েশ্যন তথা চমুকৈ কাটছাৰ সভাপতি বীৰেন হানছেৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় কাটছাৰ প্ৰথমটো প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে মৃতকৰ নামত কাটছাৰ সম্পাদক ৰুচন হানছে শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। শ্ৰদ্ধাঞ্জলি তৰ্পণৰ অনুষ্ঠানৰ পিছতে বিশিষ্ট সমাজ সেৱক জয় সিং ৰংপিয়ে কাৰ্বিসকলৰ পৰম্পৰাগত খেল সন্দৰ্ভত ভাষণ প্ৰদান কৰি নৱপ্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰে। ইয়াৰ পিছতে কাটছাৰ সভাপতি বীৰেন হানছে পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লগতে সন্মানীয় অতিথি হিচাপে সভাত উপস্থিত থাকে পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ, ঠেকাৰ কাকতৰ সম্পাদক লং সিং তেৰণ, কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰ, বিশিষ্ট লেখক তথা সাহিত্যিক জয় সিং বে প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি পৰম্পৰাগত খেলসমূহৰ ওপৰত সাৰুৱা ভাষণ আগবঢ়ায়। ঠেকাৰ কাকতৰ সম্পাদক লং সিং তেৰণে ভাষণত কয় যে পৰম্পৰাগত খেল ধেমালিৰ ওপৰত বিতংভাৱে লিখা এখনি গ্ৰন্থ প্ৰকাশ কৰাটো অতিশয় জৰুৰী আৰু এনে কৰিলেহে গ্ৰন্থৰ যোগে খেলসমূহৰ বিষয়ে আটাই ভালকৈ জানিব পাৰিব আৰু এই খেল বিশ্ববিদ্যালয় পৰ্যায়তো খেলাৰ ব্যৱস্থা কৰিলেহে নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয়তা অৰ্জনৰ লগতে প্ৰসাৰতা লাভ কৰিব। উল্লেখ্য সভাৰ শেষত কাৰ্বি যুৱ মহোৎসৱৰ সময়ত হাম্ফি কাপাথু আৰু কেং ডং ডাং কেডাম নামৰ খেল দুটাত বিজয়ীসকলক একোটাকৈ
প্ৰশস্তি পত্ৰ আগবঢ়ায় অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant Lounge. For reservation, contact 9957381813 or 8638462619 or 8812998125. Please make your visit in AL Exotic Showroom. It's time to replenish your garden with different kinds of exotic plants. Various kinds of exotic plants, PE pots, gift items, and more accessories for both indoor and outdoor are available here. AL Exotic Showroom near SR Petrol Pump, Difu, Karbi Anglong. Assam Hill Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে হামৰেনৰ এখন চৰকাৰী কাৰ্যালয় কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত কংগ্ৰেছৰ দলৰ বিগত 15 বছৰীয়া শাসনকালত নিৰ্মাণ কৰা হৈছিল কলা আৰু সাংস্কৃতিক বিভাগৰ কাৰ্যালয়ৰ ভৱন নিৰ্মাণ প্ৰায় 3 বছৰ মানহে অতিক্ৰম হৈছে মাথুন কিন্তু এজাক বৰষুণতে তিন পাতৰ ফাকে ফাকে উৰুখনি পৰি কাৰ্যালয় ভিতৰখন বৰষুণৰ পানীত নাজল নাথল অৱস্থা হয় ক'ত আছে এনে চৰকাৰী বিভাগ জানিবলৈ চাও আহক এই প্ৰতিবেদন পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰ হামৰেনত আছে এনে এখন চৰকাৰী বিভাগ কলা আৰু সাংস্কৃতিক বিভাগ নামৰ এই বিভাগীয় কাৰ্যালয় ভৱন নিৰ্মাণ সম্পন্ন কৰি কাৰ্যালয়ৰ কাম-কাজ চলা 3 বছৰ মানহে মাথুন হৈছে নিৰ্মাণ কৰা হৈছিল সেই সময়ত বিভাগীয় কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপিৰ দিনত কিন্তু কাৰ্যালয়ৰ ভৱন নিৰ্মাণত চূড়ান্ত দায়িত্বহীনতাৰে ঠিকাদাৰে কাৰ্য সম্পাদন কৰবাত ৰৈ গ'ল খুদ যাৰ ফলশ্ৰুতিত ডাঙৰকৈ এজাক বৰষুণ আহিলে এইদৰে নাজল নাথল অৱস্থা হয় কাৰ্যালয়ৰ ভিতৰ কোঠালিত উল্লেখ্য 2 কোঠলীয়া কাৰ্যালয়খনৰ লগতে প্ৰয়োজন সাপেক্ষে সভা সমিতি বা আন গুৰুত্বপূৰ্ণ আলোচনা বিলোচনাৰ বাবে সভা বহিব পৰাকৈ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহটি অৱশ্যে এনে আপদীয় অৱস্থা নহয় বুলি কাৰ্যালয় কৰ্মচাৰীসকলে আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত ব্যক্ত কৰে নিং পেনলো কাইনো জইনি লাভলো লাপেন তমনে থে উপস্তা লাংতা আরে লাংতা হেমসি বারান্দা পেন্দুত পঞ্চক সmme asi langta kaida sinanglok la rejanglote যদিও 3 বছৰ আয়ুস কালতে কাৰ্যালয়ৰ এই দুৰ্দশা হোৱাত সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৎপৰ্যপূৰ্ণভাৱে এই বিভাগৰ দায়িত্বত আছে বৰ্তমান কাৰ্বি পৰিষদত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি শাসকীয় দলটিৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণৰ হাতত কাৰ্যবাহী সদস্যগৰাকীয়ে এনে প্ৰেক্ষাপটত
কি ব্যৱস্থা গ্ৰহণ কৰে হেয়া আহিবলগীয়া দিনতহে পৰিলক্ষিত হ'ব হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ বুকাজানত দুখজনক ঘটনা এগৰাকী পাহান স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীজান এলেকাৰ ৰামানগৰ চাহ বাগিচাত প্ৰথমে পতি আৰু পত্নীৰ মাজত কাজিয়া আৰু মাৰপিট আৰু এই ভয়ংকৰ কাজিয়াৰ পৰিণতিত মদাহী পতিৰ হাতত তিনিটি সন্তানৰ মাতৃয়ে মৃত্যুক সাৱটিবলগীয়া হয় নিশা ভাগত সংঘটিত এই মৃত্যুৰ ঘটনা পোৱা লক্ষীজানৰ সৰ্বত্ৰ বিয়পি পৰাৰ লগে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য জানিব পৰা মতে দিলীপ নায়ক আৰু পূজা নায়ক দুয়ো নিশা ভাগত ঘৰত সন্তান তিনিটি হৈ পৰাৰ পিছতেই দুয়োৰে মাজত দুৰ্বাদল কাজিয়াত লিপ্ত হয় কাজিয়াৰ পৰিণতিত পাহন স্বামীয়ে পত্নীক মৰিয়াই মাৰি পেলায় পত্নীৰ মৃত্যু হোৱা বুলি জানিব পৰা পিছতেই দিলীপ ঘৰৰ পৰা নিশাতে পলাই পত্ৰক দিয়ে পোৱা এই দুখজনক মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বুকাজান আৰক্ষীৰ এটা দল দিলীপ নায়কৰ ঘৰত আহি উপস্থিত হয় আৰক্ষীয়ে পূজাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বুকাজান অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আনহাতে মাতৃবিহীন নিথৰুৱা সন্তান তিনিটিয়ে এতিয়া পলৰীয়া পিতৃৰ অনুপস্থিতিত কাৰ ভৰসাত পোহপাল হ'ব এইলৈ চুবুৰীয়াসকলে দুখ প্ৰকাশ কৰিছে 10 बजे ने 11 बजे हम लोग को तो मालूम नहीं है लेकिन तभी भी हम लोग जब मारा ऐसा किसने मारा उसको मोटाई मारा होगा इसीलिए वो भाग के चला गया क्या नाम है मोटा का दिलीप नायक उसका माँ है उसको भी लात से मारा है छाती में लगा है बोलता है बूढ़ी आदमी तो रात को देखने नहीं सकता है किसको जाके बुलाएगा वो उसको तो कुछ उपाय नहीं बुकाजाনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলালৈকো লাহে লাহে ক্ৰীড়াৰ দিশত আহিব ধৰিছে এটাৰ পিছত এটাকৈ গৌৰৱ অলপতে গুৱাহাটী নেহৰু ষ্টেডিয়ামত অসম ফুটবল সন্থাৰ দ্বাৰা আয়োজিত অসম ৰেফাৰীৰ চতুৰ্থ শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰিছে 4জনকৈ উদীয়মান খেলুৱৈ উল্লেখযোগ্য যে অসম ফুটবল সন্থাৰ দ্বাৰা আয়োজিত অসম ৰেফাৰী চতুৰ্থ শাখাৰ পৰীক্ষাত কাৰ্বি আংলঙৰ পৰা সৰ্বমুঠ 13 গৰাকী খেলুৱৈ অৱতীৰ্ণ কৰে দৌৰ পৰীক্ষাত 13 গৰাকীৰ ভিতৰত 9 গৰাকীয়ে সফল হয় কিন্তু পৰৱৰ্তী সময়ত হোৱা লিখিত পৰীক্ষাত 9 গৰাকীৰ ভিতৰত 4 গৰাকীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় উত্তীৰ্ণ হোৱা এই সকল হৈছে বুকাজানৰ তাহিন ৰংফাৰপি দকমকাৰ বলন্তক বিপি ডিপুৰ আৰিনচন কিলিং আৰু ফুলনিৰ চাৰমন্তক বি উল্লেখ্য সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা এই অসম ৰেফাৰী চতুৰ্থ শাখাৰ অৱতীৰ্ণ হোৱা কেইবাগৰাকীৰ ভিতৰত সৰ্বমুঠ 24 গৰাকীয়ে চূড়ান্ত পৰীক্ষাত সফল হৈছে সেই 24 গৰাকীৰ ভিতৰতে কাৰ্বি আংলঙৰ এই 4 গৰাকী উত্তীৰ্ণ হয় বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ